তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো অলপমান অলপ ঘূৰিব যাম। তো ঘূৰাৰ আগতে অলপমান বিহাৰ খেতি দেখা আপোনালোকক, সৰিয়হ খেতি। আমাৰ এইফালে বিহাৰ বুলি কয়, আপোনালোকৰ সেইফালে কি কয় কমেণ্টত ক'ব। তো এতিয়া বলক ফুৰি আহোঁ। ক'ত যাম কিহৰ কাৰণে যাম, কি চাব যাম, কি আনিব যাম নাজানো একো, কিন্তু যাওঁ ভৈৰা তলৰ পৰা অলপ ফুৰি আহোঁ। আপোনালোকক দেখাইলোঁ, শুনাইলোঁ, কৰিলে তো বলক আৰম্ভ কৰোঁ। তো বলক ফুৰি আহোঁ, আপোনালোকক দেখাইলোঁ, আপোনালোকক থাকক লগ। এইটো হ'ল আমাৰ ৰাস্তা, আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, অলপমান আৰু আমাৰ এইটো ৰাস্তা দি যাই অলপমান বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা ভৈৰা তলা। তো অলপমান দূৰ তো যাই আছোঁ মই, যাই থাকোঁতে তো পালোঁ অলপমান। আৰু ভৈৰাতল নদী সেইপাৰে পৰে, মই এইপাৰে দি যাই আছোঁ। আৰু চাইকেল চাওক না, চাইকেলখন ভাল কৰি আনিছোঁ, মাত্ৰ তল খেৰ বেছি দিন হোৱা নাই ভাল কৰিব। তো যাইছোঁ এনেই আৰু আপোনালোকক ভৈৰাতলাখন দেখাইলৈ কেনেকুৱা হয়তো আপোনাৰ নাম শুনিছে ভৈৰাতলা বুলি, কিন্তু যাই পোৱা নাই। যদি আজি যাই পোৱা নাই, যদি চাওক আজি। আৰু এইটো হ'ল মাথাউৰি, যদি সিমান ভাল নহয় তথাপিও যাই আছোঁ। ভিডিঅ'বোৰ কপি থাকে এইবিলাক ৰাস্তাত, সেয়াই তো বলুক পালোৱে, অলপমান আছে, অলপমান মানে পালোৱে। এই ৰাস্তাটো দি গেলি হ'ল, দলংখন দেখিছে আপোনালোকে, তো দলংখন পাৰ হ'ব লাগিব মই। আৰু এইখিনিত মাথাউৰিটো বেয়া, পুৰা ভিডিঅ'বোৰ পুৰা কপি আহি আছে, পুৰা কপি আহি আছে। নাজানো দেখ মানে ৰাস্তাটো অলপ বেয়া, সেইকাৰণে সিমান ভাল নহয়, ভিডিঅ'বোৰ কপি থাকে। তো পালোৱে চক, অলপমান আগত আছে। আজিকালি বাইকগিলা বৰ চালত যায়। তো আগে দিয়ে এখন টেম্পো আহিছে, টেম্পোটো ইয়াতে কি কৰি আছে ভাই, তামান ধূলা উৰি আছে। কিন্তু এই ধূলা খাই যাব নোৱাৰা, ইয়াতে অলপমান ৰখি দিলি হ'ল দে, ইয়াৰ পৰিখন নুমেই দেব যাত্ৰা টেম্পোটো হেলো। আৰু এইফালে ভৈৰাতলাৰ স্কুল এখন ভৈৰাতলাৰ স্কুল গেঞ্জিটো ডাঙৰ হৈ যায়। তো স্কুল মানে LP স্কুল। আৰু ফাইনেলি ভৈৰাতলা চক আহি পালোঁ। এই হ'ল দোকান, তাতে কিবা এটা তামোল এখন খাই ল'ব লাগিব, বাকী আমি বাজি দেখিছোঁ, তোৰ ঘৰৰ পৰা দেখা নাই এইটো ক'ত বাদাম তামোল খাব খাব আৰু বাদাম ৰাস্তাটো কেনে পাকা হ'লে ক'ত গেলি, চিধা বুকে গেলি নেকি, বুকে গেলিছি নেকি? এই বাদ দে, ভুকে চিকে বলুক। তেতিয়াহ'লে আমি অলপমান ফুৰি আহোঁ ৰাস্তাটো, ক'ত গেলি পাকা হৈছে, ক'ত গেলি সিমান নাযাওঁ, এনেই অলপ চাই আহোঁ পাকা ৰাস্তাটো চাই আহোঁ। তো চাইকেলত উঠি লওঁ আগে, পোনপ্ৰথমে চাইকেলত উঠিব লাগিব যাৱাৰ কাৰণে। তো এতিয়া মই ৰেডি। তো বলুক এইটো হ'ল ভৈৰাতলা চক, এটাও মানুহ নাই, খালী সকলো খালী। তো এতিয়া বলুক ফাই যাম ৰ'ব গোটেইখিনি তাতে। এইখিনি এডিটিং কৰি বাঢ়ি দিছোঁ দিয়ক, গেটটো অলপমান যাই লওঁ, গেটটো একদম চাইকেলেৰে বাঢ়াম। এই ৰাস্তাটো পকা কৰাতে বেছি দিন হোৱা নাই, সিদিনে মই চাই গৈছিলোঁ, এনেকুৱা মাটি পেলাইছে। ৰাস্তাটো নতুন ৰাস্তাত চাইকেল চলে, ইণ্টাৰেষ্টে বেলেগ। ফাই গৈছিলোঁ, ভিডিঅ' কপা নাই কিন্তু গাইছ, ভিডিঅ' কপছি না কপা কওক কমেণ্ট।
সকলো ৰাস্তা ঘাট আল বল সকলো ঠিকে আছে, কিন্তু মোৰ চাইকেলৰ মাতটো হে বাঢ়ি 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 যাই আছে। বেছি দিন হয় এইটো ৰাস্তা ফালি দিছোঁ, একদম ফালি দিম। অ' মাই গড। তো বলো এডিট কৰি ফলা নাই দিয়ক, চাইকেল চলাই ফেলাইছোঁ। মানে সকলো ঠিকেই, কিন্তু চাইকেলৰ মাতটো অলপ বেছি কাৰণে চাউণ্ডটো কমাই দিছোঁ। ৰাস্তাটোত চাইকেল চলাই বহুত ভাল লাগিছে, ইমান ধুনীয়া ৰাস্তা বাপৰে। আৰু কুকুৰ দুটামান ভাই কিবা কৰে নেকি দেই আৰু কুকুৰ কেইটামান আছে, ভয় লাগে গাইছ। আকৌ নকৰি ভাই কুকুৰ দুটা জানে কাষত মানুহ নাই, সেইকাৰণে একো কৰা নাই দেই আৰু। তো ৰাস্তাটো ইমানেই ভাল লাগিছে, মোৰ থাকি যাব ইচ্ছা গৈছে। তামোল এখন খাই ঘূৰিলোঁ, অলপমান ঘূৰি আহিলোঁ। ৰাস্তা চাওক না, আগত চাওক কি মজা ৰাস্তা, ফালি ফেলছি একদম গাইছ। দে ঠিক আছে। মই সোপানতো ভাবা নাই এফালে ৰাস্তা, ৰাস্তা নহয় চৰি, এফালে আহিব লগা অলপ ৰাস্তা দেখা এই গাড়ী এখন ফাই ফাই গাড়ীখন খাই নিমি দিয়া কি আপা। যিমান টকা নোটে লাগু কাতে খুচৰা কৰি দিয়ে কৰো। যিমান টকা মানে সিমান নহয়, সিমানেই নহয় যে লাখৰ কাষত, কিন্তু 200-500-1000 টকা নোট এইবিলাক লৈ আহিলে ইয়াতে খুচৰা কৰি দেই, মানে পাই খুচৰা পাই ইয়াতে এইবাৰ। আৰু নাযাওঁ এইফালে ঘূৰিম ইয়াতে। তো আৰু সেইফালে নাযাওঁ, সিমান জাগা গেলে সিমান আকলাই ফেলাওঁগে। তো এতিয়া আৰু আকলাই যাই থাকোঁ লাই লাই। এই ভিডিঅ'টো ফূৰ্তিতে বনালোঁ দিয়ক, অলপ মানে এনেই ফুৰি আহিলোঁ, মানে এৰি আহিল নে দুমেই আহিল, তো দুমেইৰ এৰিত ফুৰি আহিলোঁ অলপমান ভিডিঅ'টো। মানে আৰু ফুৰিলোঁ অলপমান, ভাল লাগিছে ফুৰি। তো ৰাস্তাটো ভাল হৈছে সেইকাৰণে ভাল লাগিছিল। তো এইটো আৰু কি, তো আগফালে চাওক জাগাখিনি দেখাওক, চবটো বেলেগ ৰাস্তাত ভিডিঅ' বনাই ভাল লাগে। সঁচাই আমাৰ কিন্তু মানুহ চানুহ নাথাকিলে ভিডিঅ' বনাই বেছি ভাল লাগে, মানে কোনো ডিষ্টাৰ্ব নিদিলে। তো ৰাস্তাটো ইমানেই ভাল 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 অলপ ভাল ভাল ৰখি দিওঁ লাইকে মই ৰখাই কিনে এটা ফটো এটা ক্লিক কৰিব লাগিব। আৰু জেগাটো ইমানেই ভাল লাগিছে মোৰ, ইমানেই এটা ভাল লাগিছে। তো ৰাস্তাৰ তো থাম্বনেইলৰ কাৰণে ফটো এটা ক্লিক, তো থাম্বনেইলৰ কাৰণে ফটো এটা ক্লিক। এই ৰাস্তাটো দিবা বেছি দিন হোৱা নাই, তো এতিয়া আৰু যাব লাগিল। তো এতিয়া বলুক, ৰাস্তাটোতো মানুহ নাই, চাইকেল ভিডিঅ' বনোৱা ভাল লাগছে আজি। ষ্টাৰ হেৰি কৰা নাই, লাঠি মাৰি উঠি দিওঁ। তো বলুক এতিয়া একবাৰ এনেই দেখাম, এপাই দেখাম একদম ইডিট চিডিট নকৰাকৈ একদম দেখাম চকটো গেলি কিমান জেগা। তো বেছি জেগা নহয়, তো লাষ্ট এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিম নহয়, ভিডিঅ'টো সমাপ্ত কৰিবলৈ ওলাইছোঁ। তো যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ক। তো চাওক বেক চাওক।